মূলত নেলগাঁৱত আৰু নেলগাঁৱত 300 জকলা আছে 300 জকলাৰ ভিতৰত প্ৰতিটো ঘৰৰ সদস্যই ভেন্দি আৰু বেঙেনা খেতি কৰিবলৈ সক্ষম হৈছে এটা নেউলটো খুব বিখ্যাত খেতিৰ ওপৰত আৰু খেতিৰ ওপৰতে মানুহে ল'ৰা ছোৱালী পোহপালন কৰি আছে ঘৰখন চলাই আছে মই জানিব চেষ্টা কৰিম সুপাঙ কিয়া মই ভেন্দি চেম কোনাম মকেছো প্ৰায় 2 মাহ মানে হৈছে গৈ ওরক এই ভেন্দি কেটিয়ে কৰি মেলি মাং ঘৰখন চলাই আছে ভেন্দি মাটি কিটো ভেন্দি মই 4 বিঘা কিটো আৰু কেই টকাৰ পৰা বিক্ৰী কৰিছে মই 80 টকা কৰো 80 টকা মানে কেইদিনৰ মূৰে মূৰে হেতু চিঙিব লাগে 4 দিনৰ মূৰে মূৰে চিঙু ভেন্দিটো হয় আমি এটা কথা ক'ব লাগিব যে নেলগাঁৱত ভেন্দি বেঙেনাৰ ওপৰত খুব নিৰ্ভৰ কৰি ঘৰখন চলাই আছে কিছুমান লোকে আৰু ইয়াত প্ৰতিটো মাহে আৰু মাৰ্চ মাহৰ আৰু এপ্ৰিল মাহৰ এই দুটা ছেছনত খুব খেতি কৰিবলৈ সক্ষম হয় আৰু মাৰ্চ মাহৰ পৰা 80 টকা 90 টকা 100 টকাৰ ভিতৰত তেওঁলোকে বিক্ৰী কৰিবলৈ সক্ষম হৈছে ইটা নল টোটেল ন কেদিকন কেই বিঘা কন নল টোটেল 4 বিঘা মানে পিছত 2.5 কেজি আকৌ পিছত ৰুলো গৈ ওরক 5 কেজি প্ৰথমতে কৰা প্ৰথমতে ওলাইছিলে 27 কেজি 28 কেজি কেই টকা ককা 28 কেজি 80 টকা ককা 80 টকা আৰম্ভ 80 টকাৰ পৰা প্ৰথম পৰ্যায়ত 80 টকাৰ পৰা ধৰি সেকেন্ড কুটাৰ 1 কুইণ্টেল 56 কেজি হৈছে এডম মাটি ককা এডম পাং 70 টকা ককা 70 টকা বেপাৰী কল গৰা বেপাৰী জোৰা টকা ইটা সব বেন্দিছে উঠিটা পাছত অকবা আৰু গমিয়ান সুঙো ইদম ইৰাক পা উঠিটাক পিছত আকৌ বেন্ডিং লেফাম না মডুং এ জায়গা আলো পিছতিয়া হ'ব আৰু বেঙেনা খেতিটো সু ইলাটো মই তাপুম দে বেছি এক বেঙেনা আরেক দক করেম বিলা বেঙেনা আরেক দম মটুং সি ইৰকে লৰা ছোৱালী কি কৰিব পাৰ পৰিয়াল মসু কৰেটো এই বছৰ মেট্ৰিক দিব ওরক বুমতু প্ৰায় ডন বক্সতে আৰম্ভণিৰ পৰা এখলৈ মেট্ৰিকলৈকে পঢ়াই আছো আরেক সেমিগেলা আরেক বছৰ মই ইগেল পঢ়াইলে অন্য বিজনেস নাই নকে এবছৰত কিমান ইনকাম হয় বেন্দি বা অন্যান্য খেতিৰ ওপৰত এনে এক বছৰ মানে এটা খেতিত মই 50,000 মান টকা মই ইনকাম কৰো এবছৰত 50 মানে কম নহয় আৰু তাৰ পাছত হয় আমি জানিবৰ কাৰণে চেষ্টা কৰিছো আৰু বহুত ইয়াত নেলগাঁৱত খেতিয়ক আছে খেতিয়কসকলে কি ধৰণৰ বিভিন্ন ধৰণৰ খেতিৰে তেওঁলোকে ঘৰখন চলাই আছে ল'ৰা ছোৱালী পোহপালন কৰিছে পঢ়াই আছে মই জানিবৰ কাৰণে আগবাঢ়িছো ইটা বেন্দিছে আমি নকল ইট বেন্দিছো আমি দে সাংগুৰু আমতা অৰক সালেন্দাগ লগে লগে তাপুম টাইম লাগাং অকাই ইদে কোনটিকো কি গুরবুর গেলা মলামান মুলে বেন্দি দে আইদাক বনা তাপুম দसिन কমিদা অরক রেগম মপু পনাম রেগুদম মপুং গেলাকো লাপ পনাম अरंप जेनेबा के ओदाय मेरामती दुपना म बोना से आरिक सेमी मुलो के तकार कोदन न ngolu aki tokarok kodung orok aki tokaram portom do 27 केजी गिदागाय orok lorido 1 कुइंटल 55 केजी गिदागाय orok अरंप कतुल सुसिन 12 के टका चलिलो सु 20 25 टका चलिलो ए बছৰ ৰেট অলপ কমি মাঙাই কমি মাং orok সাপ্লাইছম কলি দকন ইটা সাপ্লাইছম জুৰাহাট ইদাকু চক বজাৰত চন্দন্দ ngolo বগলদিন ngolুকে অইঙগে কোনাম কানেকশন দুব না আৰু বেন্দি কৰি ইদম বত্তে আৰাং নে আজি আৰাং আৰু ইদম ইয়াসিন বত্তে আৰা কিছুমানে হাজিয়া আৰা এরম পিরাক বনা ইরকে মানে কোনো চলিলা আৰা চলিলা আৰা ইদং কি ngolom mang পরাইলা দংক কোৱাকো রকে কোনদে আমিল গকাব কোদে এই বছৰ ফাইনাল মেট্ৰিকম বিএপ এদম বুলু আৰু ngolse আরিক সকি গেলা ব মাজাউদৰক পৰাইলা দুবনা অৰকে ngolুকে অকো বিজনেস দसिन কামাং মানে চাকৰি কামাং অইঙগেছে ngolুকে চাকৰি এব হয় আমি এটা কথা ক'ব লাগিব যে ভাৰত এখন কৃষিজীৱী দেশ এই দেশতে ভাৰতবৰ্ষৰ 130 কোটি মানুহ আছে 30 কোটিৰ ভিতৰত বেছি সংখ্যক লোকে খেতিৰ ওপৰত নিৰ্ভৰ কৰা হয় আৰু খেতি কৰি বিভিন্ন ধৰণৰ খেতি কৰি স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে নেউলটো খুব জনপ্ৰিয় বুলি ক'ব লাগিব ভেন্দি বেঙেনা খেতি কৰাত এটা প্ৰতি ঘৰৰ 300 জকলা আছে 300 জকলাই প্ৰতিটো ঘৰৰ সদস্যই এটাকে 3 বিঘা 4 বিঘা খেতি কৰিবলৈ সক্ষম হৈছে নিজৰ ঘৰখন খৰচ কৰিব পাৰে ছাত্ৰ জীৱনৰ পৰা কিছুমানে খেতিৰ লগত জড়িত আছে আমি গম পাইছো আমি আন এজনৰ লগত কথা পাতিব চেষ্টা কৰিম ngok su 3 bar ki khau bendi pugna ro keta roka ro ngo sota rok pugdo no auke na ida ngwa isu ta ei bari prothom bigore ei bari ngo bendi ke biga itan বেছি ফামাং বারে বটন গড়া কো এ বিঘা মান ওসরা ওসরি হবো আৰু এবা প্ৰথম কোকৰে ngo prothom মানে এই বারি বেন্দি দু ন ইয়া প্ৰথম কোকৰে বেন্দি সে prothom kogon mango 3 bar ki kaam konam bendi sen ke টকা কৰো prothom dok ngo 25 টকা রক কবম দু 25 টকা রক ngo prothom do koka 8 কেজি orok second do koka 12 কেজি orok ledit koka 20 কেজি oka supak silo bojarun ko lenyane po masurung ngone bendi sen adulen kanda silo okai ko bulen kanda 12 40 ko bulu mane 40 ko lai
আৰু নম চৰকাৰ পুকপুকা গুদনে সহায় কৰি কাপা অহাই কৰিম আগে পুগাম নাৰঙ ভেন্দি পুকলং মানে বহুত স্মাৰ্ট কব আৰু ইমান কোন আছিল আৰু আমি তাৰ কিনা আৰু আচলতে ভেন্দি কেদিম নদী গীতো মুলকে লুপলুমুলক 10 কেজি লেতু না আম্মাম কেই কুইণ্টেল লেনদান কেই কুইণ্টেল মানে প্ৰথম দ 40 কেজি ওকে তার দ 1 কুইণ্টেল ওকে 57 কেজি কো কাজি 4 নম্বৰ কে টকা কুদন প্ৰথম দক্ষনা প্ৰথম দ কোকা 30 টকা পে ওকে সেকেন্ড দ কোকা 25 টকা আৰু তার দ কোকা 23 টকা আচলতে মুম্বাই গেল আছিল আৰু একদম এপিদাই আমি এটা কথা ক'ব লাগিব যে নেউলত প্ৰতিগৰাকী ব্যক্তিয়ে অকল ডেকাৰ পৰা জীয়ৰীলৈকে খেতি কৰিবৰ কাৰণে কম্পিটিশ্যন হৈ পৰিছে আৰু মই জানিবৰ কাৰণে বহুত নাই আৰু এনেকেতো কৰিব লাগিব আৰু ইয়াত চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰে বিভিন্ন খেতিৰ ওপৰত বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতিত খেতি কৰিবৰ কাৰণে সক্ষম হৈছে অধিক আৰ্গমিতুন আৰ্গম মানে দুবিঘা লেতুং 6 কেজি ভেন্দি 6 কেজিৰ পৰা প্ৰথম ওলাইছে 25 কেজি প্ৰথম যিটো কটাকটো 25 কেজিৰ পৰা আকৌ ছেকেণ্ডত 70 কেজি 70 কেজিৰ পৰা এতিয়া 1.5 কুইণ্টেললৈ ওলাইছে 1.5 কুইণ্টেল চিল অধিপল আইন চিল 1 কুইণ্টেল মান ওলাব আৰু প্ৰথম কটাকটো কেই টকা ককান 50 টকা 50 টকা 60 টকা 70 টকাৰ ভিতৰত ন কেনো ঘৰখন চলিব পাৰিছে ন অম্মাম পঢ়াইলা মই ইৰকে অম্মাম পঢ়াইলা এক বিঘা কো এক বিঘা তো দুলকনৰ খুদন আৰম্ভণি তো 80 টকাৰ কো কৰো না বাগলেন মাঙন পলেন নালেন আৰু কবম দুব না অৰকে সুদে কলে ইয়ান ছিল লং আছে শিলং লং আছে 1 কুইণ্টেল কলে না এটি বছৰে খেতি কৰি ঘৰখন চলাই আছে আৰু ল'ৰা-ছোৱালী তেওঁলোকে ডন বক্সত পঢ়াবলৈ সক্ষম হৈছে মই জানিবৰ কাৰণে উপস্থিত সন্দেশৰ পেগক এজন ভাল খেতিয়ক কেই বিঘা খেতি কৰিছে ন মই এতিয়া এই 4 বিঘা মান লগাইছো ভেন্দি খেতি 4 বিঘা ভেন্দিৰো আমি নক এই চাংৰু 20 এবং কেই টকা লঙা পেকেট ল এইটো 350 কে লোৱাতে পাৰ কেজি আৰু কেই টকা কৰণ আৰু 110 টকাৰ পৰা আমি 110 টকাৰ পৰা 110 টকাত যেতিয়া হুলাওতে কেই কুইণ্টেল ওলাইছিলে 1.5 কুইণ্টেল লৈছিলে 1.5 কুইণ্টেল আজি 3 কুইণ্টেল মান হ'ব আজি এইটো কেনে ঘৰখন কেনেকৈ চলিব পাৰিছে ঘৰখন এতিয়া বিন্দাসকে চলি আছে বাৰু এই খেতিটোৰে আমি ল'ৰা-ছোৱালী পঢ়াই আছে ল'ৰা-ছোৱালী ডন বক্সত দিছো প্ৰাইভেট স্কুলত পঢ়াইছো এই বিঘা ইটা মই 8 বিঘা গিতা অল টোটেল 8 বিঘা দাম লোন নাই প্ৰথম কেই কুইণ্টেল লেনগা মলুক 1.5 কুইণ্টেল কব লেন কাং বাৰ প্ৰথম পুকত ডাক দো সো চাকৰি কাম হিটো প্ৰফেশন হিচাপে ন লৈ যায় তুৰা চুলাটা আৰু ল'ৰা-ছোৱালী কেনেকৈ পঢ়ি আছে ল'ৰা-ছোৱালী বা মই বেন্দি কেইটা মল কগে পাগেল আৰু যিকোনো কৈ ৰবিলা ৰাখ বনাই সপ্তাহ মোৰ দুবাৰ কো পুক পাৰাক এসপ্তাহ দুবাৰ মান ন লকলক 3বাৰ কচিন পৰি দাক পুক দওয়া 4 বিঘা আৰম্ভণি কেই টকাৰ পুকান মনে 80 টকাৰ পুকা আৰু প্ৰথম কেই কুইণ্টেল ওলাইছিল প্ৰথম 3 কুইণ্টেল মান ওলাইছে ন আৰু ন ল'ৰা-ছোৱালী কেনেকৈ পঢ়াই আছে সেইটো পাৰিছে খেতি বিভাগৰ পৰা মই পঢ়াই আছোঁ পাৰিছে ন এজন বেপাৰী বুলিয়ে নহয় ময়ো এজন খেতিয়ক আৰু কিমান দিনৰ পৰা সেইটো আপোনাৰ যোগাযোগ কৰিছে নেলগাঁৱত যিবিলাক খেতিয়ক মই আজি আপোনাৰ 5 বছৰৰ আগমানৰ পৰা যোগাযোগ কৰি আছোঁ সি ভেন্দি আৰু বেঙেনাবিলাক ক'ত প্ৰডাকশ্যন কৰিব আপুনি মই নিবিলতো যোৰহাটত কেই টকা ৰেটত এতিয়া বৰ্তমান আপোনাৰ ইয়াৰ পৰা বজাৰ চাই নিৰ্ভৰ কৰিব বজাৰ যিটো আপোনাৰ সেই তেনেহ'লেও আমালৈ আপোনাৰ কিবা এটা ধৰি লওক 6-7 টকা ডিফাৰেঞ্চ এটা থাকিলে আমি আমাৰ বিক্ৰী কৰিম প্ৰজন্মসকলে ভৰু খেতি কৰিবলৈ সক্ষম হৈছে মই এজন ভৰু খেতিয়কৰ লগত কথা পাতিব মই আগবাঢ়িছোঁ অধিক বড়ো মিটো 10 বিঘা কিতো 10 বিঘা আতেৰে 10 বিঘা দাম ন কাপা মেনেজ দন ধৰি লোৱা কাপা টাইম গৈ আছে মুদ্দা ডেইলি আছে মুতকল 8 ঘণ্টা কবুল লাগি থাকবাৰ গোটেই 10 বিঘা দাম 10 বিঘা আৰু মাজে মাজে কুছেৰিয়াম পৰপেক্স মাপাৰ পৰপেক্স টক বাই আৰু অকল আৰু অইনা আবলাৰ ভিটামিন পাও দবাৰ অকল অকল 10 বিঘা ন আতেৰি ইটো নে নাই বেলেগ আতৰিটো আৰু বেলেগ অহাই কাপ গুদনে পৰিয়ালবোৰ অহাই কাপ গুমাং বা নকলে মানে ৰ ইমানত দুপনাম পিৰা বনাই দুপনাম পিৰা